নমস্কাৰ গাইজ, আজি ভিডিঅ'টো যোনে জুম XT ল'ম বুলি ভাবি আছে তেওঁলোকৰ বাবে মানে হেল্পফুল হ'ব। আমি গাড়ী লোৱা আজি 20 দিন হ'ল, নাম্বাৰ প্লেট অহা নাই, দেখাই দিয়ে এবাৰ। তো গাড়ী পুৰা নতুন হৈ আছে, ফাৰ্ষ্ট ছাৰ্ভিচিং গৈছে। ফাৰ্ষ্ট ছাৰ্ভিচিঙত কষ্ট পৰিছে আমাৰ 1240 টকা এনেকুৱা ছামথিং পৰিছে। আৰু গাড়ী লোৱাৰ পিছত আমি কি প্ৰব্লেম পাইছোঁ, বিগ প্ৰব্লেম 3টা পাইছোঁ, সেইকেইটা আপোনালোকক কৈ আছোঁ কি পাইছোঁ। সোহান দা অলপ আগুৱাই আহা। প্ৰথম প্ৰব্লেমটো পাইছোঁ আপোনাৰ ফিউল চেঞ্চৰ। এই যোনটো ফিউল ইণ্ডিকেট কৰে আপোনাৰ, এইটো এতিয়া দেখা পাইছে এটা কাটা দেখা পাই আছে। যদি মই এতিয়া তেল ভৰাওঁ আপোনাক কালিলৈকেহে দেখাব, ইয়াতে ফুল পূৰা মানে গোটেই কাটাখিনি দেখাব আৰু ফুল দেখাব। তো এইটো এটা প্ৰব্লেম, এইটো আমি গাড়ীটো লোৱাৰ পৰাই আমি মানে দেখা পাই আছোঁ। তো আমি যোনটো ফাৰ্ষ্ট ছাৰ্ভিচিং কৰিলোঁ তাতে আমি ক'লোঁ গোটেই কথাখিনি এনেকুৱা প্ৰব্লেম হৈ আছে বুলি। তো সিহঁতে মানে ঠিক কৰিব পৰা নাই। আৰু মোৰ হিচাপত এনেকুৱা লাগি আছে যে ইয়াৰ যোনটো প্ৰপাৰ মেকানিক, তো সিহঁতে মানে সেইটো বস্তুটো এফৰ্ড কৰা নাই বা সিহঁতে ভালকৈ ট্ৰেইনিং লোৱা নাই, এনেকুৱা আৰু কিবা এটা হৈছে। ছেকেণ্ড প্ৰব্লেমটো হ'ল আপোনাৰ ফাৰ্ষ্ট ছাৰ্ভিচিং কৰাৰ পিছত আমাৰ ষ্টাৰ্টিঙৰ প্ৰব্লেম হৈ আছে। ষ্টাৰ্টিঙৰ প্ৰব্লেম এতিয়ালৈকে ঠিক হোৱা নাই। আমি লৈ গ'লোঁ ফাৰ্ষ্ট ছাৰ্ভিচিং কৰাৰ পিছতো, সেইদিনাখন দিনটো থাকি আহিলোঁ, আপোনাৰ কালিৰ কথা আৰু এইটো দিনটো থাকি আহিলোঁ। দিনটো থকাৰ পিছতো এতিয়ালৈকে মানে ঠিক হোৱা নাই ষ্টাৰ্টিঙৰ মানে প্ৰব্লেমটো। মই এবাৰ ষ্টাৰ্ট কৰি দেখাই দি আছোঁ। তো ৰাইজ দেখাই দি আছোঁ ষ্টাৰ্টটো, মই অলপ ওচৰত আহি তেতিয়া চাউণ্ডটো শুনা হ'ব। এইটো যেতিয়া ষ্টাৰ্টটো লয় তেতিয়া অলপ শ্ল' মাৰে, যেনেকৈ মিছ মাৰে। ষ্টাৰ্ট কৰোঁতে যেতিয়া মিছ মাৰে, যেতিয়া বেটেৰী ডাউন থাকিলে যেনেকৈ মিছ এটা মাৰে, তেনেকুৱা ধৰণৰ হৈ আছে। এতিয়া বৰ্তমান হৈ আছে, বাট মানে আগতকৈ অলপ কম হৈ আছে, আগৰ তুলনাত কম হৈ আছে। আৰু ছেকেণ্ডটো হ'ল ইয়াতে মানে ইমানকেইটা মেকানিকেল লাৰিছে, মানে মেকানিকেল লাৰাৰ পিছত কি হ'ল, কি কৰিছে গম পোৱা নাই। আমি নাছিলোঁ বাৰু সেইখিনি টাইমত, আমি অলপ ভিতৰত বহি আছিলোঁ। চাইলেঞ্চাৰৰ চাউণ্ডটো যিটো মানে আগৰ যোনটো চাউণ্ড ওলাই আছিল, মানে সেইটোৰ তুলনাত একদম মানে বটলা চাউণ্ড ওলাই আছে, একদম ভাল লগা নাই। যোনটো মানে নতুন গাড়ীৰ বা প্ৰিমিয়াম গাড়ীৰ যিটো চাউণ্ড একদম চেঞ্জ হৈ গৈছে। আৰু লগতে ফাৰ্ষ্ট ছাৰ্ভিচিং কৰাৰ টাইমত কি হ'ল, আমাৰ এই ডিকিটো চাগে খুলিছিলে, খোলাতে কি হ'ল ইয়াতে মানে নাট এটা আছে, নাটটো মানে খুলিব পৰা নাছিল নেকি। তো সিহঁতে কি কৰে ডাইৰেক্ট গোটেইকেইটা নাট খুলি, এইটো নাটটো বাকী আছিল নেকি, সিহঁতে ডাইৰেক্ট উঠাই দিছিল। মানে উঠোৱাৰ লগে লগে কি হ'ল, এই বস্তুটো ইয়াৰ যোনটো মানে সেইটো হ'লটো সেইটো ভাঙি থাকিল তাৰমানে। তাৰপিছত ভাঙিল তাৰপিছত আমি গম পোৱা নাই। আমি মানে যেতিয়া ইউজ কৰিলোঁ তেতিয়া গম পাইছোঁ আৰু আফটাৰ মানে ছাৰ্ভিচিঙৰ পিছত সিহঁতে ক'লোঁ যায়গৈ কথাটো যে এনেকুৱা হ'ল, ভাঙিল বস্তুটো, মানে এনেকুৱা ধৰণৰ আমি কথাবোৰ ক'লোঁ গোটেই কথাখিনি। আৰু লগতে মানে ছাৰ্ভিচিং কৰাৰ পিছত এই যোনটো ফিউলৰ যোনটো ঢাকনখন, এই ঢাকনখন মাৰা নাছিলে ছাৰ্ভিচিঙৰ মানুহে। ইয়াতে ৰেঞ্চ চেঞ্চ চব এৰি দিছিলে, মানে নাটবোৰ টাইট কৰা নাছিলে, এনেকৈ এৰি দিছে। ইমান মানে ইৰেছপঞ্চিবল মানে মানুহ। আৰু লগতে কি হ'ল, মেইন প্ৰব্লেমটো হ'ল কি, ষ্টাৰ্টিঙৰ যোনটো প্ৰব্লেমটো আছিল সিহঁতে কৈ আছে কি এতিয়া বৰ্তমান ফিউল পাম্প যোনটো আছে, ফিউল পাম্পটো চেঞ্জ কৰা বুলি কৈছে, সেইটোৰ বাবে প্ৰব্লেম হোৱা বুলি কৈ আছে। তো সিহঁতে মেকানিকে কৈছে যে ফিউল পাম্প চেঞ্জ কৰি দিছোঁ। তাকো ফিউল পাম্প চেঞ্জ কৰিছে বেলেগ এখন নতুন গাড়ীৰ পৰা, তাৰ পৰা ওলাই মানে চেঞ্জ কৰি ইয়াতে লগাই দিছে। তো সেইটো কথা আমাৰ মানে এইটো লুক আউট নহয়, আমাৰ খালি মুঠতে গাড়ী ঠিক হ'ব লাগে। তো এইটো এটা প্ৰব্লেম পাইছোঁ, আমাৰ 3টা প্ৰব্লেম পালোঁ এতিয়ালৈকে। আৰু মেইন কথা হ'ল কি, ছাৰ্ভিচিং একদম ঘাটিয়া হয়, পূৰা মানে কোনো ৰেছপঞ্চ নিদিয়ে ভালকৈ। ভাঙি দিলেও মানে একো নাই, বেয়া হ'লেও একো নাই। এইটো আপোনাৰ ফিউলৰ যোনটো ইণ্ডিকেটৰ, সেইটো মানে এতিয়ালৈকে ঠিক হোৱা নাই, ঠিক কৰি দিব পৰা নাই এতিয়ালৈকে। আৰু ষ্টাৰ্টিঙৰ প্ৰব্লেমটো মানে প্ৰথম কৈছিলে আমাক মানে হেৰি মেনুফেকচাৰ ডিফেক্ট। তো সিহঁতে বাৰু ক'ত কি লাৰিলে গম নাপাওঁ, 5জন মানে লাৰিলে, ইটোৰ পিছত সিটো তথাপিও চল্ভ কৰিব পৰা নাছিল। লাষ্টত বাৰু কি কৰিলে গম পোৱা নাই, ঠিক কৰি দিলে বাৰু, এতিয়া চলি আছে। আৰু চাউণ্ডটো একদম মানে বটলা হৈ গৈছে। তো এই 3টা প্ৰব্লেম মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব আছিলে। আপোনালোকে গম পালে গোটেই মই ক'লোঁ কথাখিনি। যিসকল লোকে বৰ্তমান মানে ভাবি আছে, পৰিকল্পনা কৰি আছে যে জুম ল'ম বুলি, হিৰ' জুম ল'ম, তো তেখেতলোকক মানে ক'ব বিচাৰোঁ, গাড়ীখন বৰ্তমান অৱস্থাত মানে জুম আহিছে যিহেতু, তো প্ৰপাৰ চাগে মেকানিক মানে ট্ৰেইনিং লৈ অহা নাই চাগে এতিয়ালৈকে দেই, মোৰ মানে অনুমান আৰু। তো আপোনালোকে যদি জুম ল'ব বিচাৰিছে তেতিয়াহ'লে এইকেইটা প্ৰব্লেম হয়, আপোনালোকে চেক কৰি ল'ব লোৱাৰ সময়ত, চাউণ্ডৰ ফালৰ পৰা, ষ্টাৰ্টিঙৰ ফালৰ পৰা, আৰু ফিউল ইণ্ডিকেটৰ ফালৰ পৰা। আৰু আমাৰ কৰ্ণাৰিকৰ যোনটো চেঞ্চৰ সেইটোও অলপ বেয়া হৈছিলে, বাট আমি ঠিক কৰি মানে তাৰ চাৰ মিলাই ল'লোঁ। তো ডেলিভাৰীও একদম বেয়াকৈ দিছিলে মানে, তো সেইটো আমি মানে মেনশ্যন কৰা নাই, তো ক'ব লগা হ'ল আৰু এতিয়া। তো সেইকেইটা কথাই আৰু আপোনালোকে যদি ল'ব বিচাৰে জুম এক্সটেক আৰু, তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ মানে চব চেক কৰি ল'ব, ফিউলৰ পৰা আদি কৰি, ষ্টাৰ্টিঙৰ পৰা আদি কৰি, গাড়ীৰ চাউণ্ডৰ পৰা আদি কৰি। আৰু মেইন কথা, গাড়ী আপোনালোকে যেতিয়া ল'ব, নতুন গাড়ীখন যেতিয়া আপুনি ল'ব যাব, তেতিয়া আপুনি কি কৰিব, মই দেখা দি আছোঁ, আপুনি মিটাৰটো চেক কৰি ল'ব যে কিলোমিটাৰ কিবা চলিছে নেকি। ইয়াতে একদম 0 হ'ব লাগিব, 0 কিলোমিটাৰ দেখাব লাগিব, তাৰপিছতে আপুনি গাড়ী এখন ল'ব, নতুন গাড়ী ল'লে। নহ'লে কি কৰে সিহঁতে, কি কৰে, ধৰক এইখন গাড়ী আছে, গুদামত বেলেগ বাকী গাড়ীবোৰ আছে, তো ডেমৰ কাৰণে বাহিৰত গাড়ী ৰাখিছে এইখন। তো সিহঁতে মানে বেলেগক মানে টেষ্ট ড্ৰাইভৰ কাৰণে এইখন ধৰক গাড়ীখন দিলে নহয়, আপুনি টেষ্ট ড্ৰাইভ কৰিলে আপুনি অভিয়াছলি বেলেগ গাড়ী বিচাৰিব। কিছুমানে কি কৰে আকৌ, সেই যোনটো টেষ্ট ড্ৰাইভ গাড়ীখনে বেলেগ এখন কাষ্টমাৰক দি দিয়ে, বেলেগ এটা কাষ্টমাৰক। তো সেই বস্তুটো বেয়া।
ময়ো পাইছোঁ, মোৰ লগতে তেনেকৈ এক্সপিৰিয়েঞ্চ হৈছে মই এক্সপিৰিয়েঞ্চ পাইছোঁ তেনেকুৱা, কৰিছে মোৰ লগতে তেনেকুৱা। তো সেই বস্তুটো আপোনালোকে যেতিয়া গাড়ী ল'ব যাব এই বস্তুটো চেক কৰিব চলিছে নে নাই, যদি চলিছে নল'ব, আৰু বাকী আপুনি গোটেইখিনি চাই ল'ব লাইটিঙৰ পৰা আদি কৰি। তো আপোনালোকে লোৱাৰ সময়ত এইখিনি কথা মানে মাইণ্ডত ৰাখি গাড়ী এখন চাব যাব বা ল'ব যাব। তো আজিলৈ আহিছোঁ, জয় অসম, নমস্কাৰ, বাই বাই। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। তো এইখিনি আশা থাকিলে আপোনালোকৰ পৰা। ঠিক আছে বাৰু, বাই বাই।